অনন্য নন্দন বাসন্তীপুৰৰ দ্বিতীয় বাৰ্ষিক ৰাস মহোৎসৱত শৰতৰ মতলীয়া বৃন্দাবনৰ ৰূপ সাংস্কৃতিক নগৰীৰ বাসন্তীপুৰৰ ৰাসোৎসৱস্থলীত কৃষ্ণ কৃষ্ণ ৰাধা ৰাধা ৰাকুল বন্দনাত মুখৰিত ঋতুৰাণীৰ ৰাসোৎসৱ, যি শাশ্বত, যি অনিন্দ সত্য, শৰৎকালৰ ৰাত্ৰি আতিবিতুবন, ৰাসক ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলমন। ৰাস পূৰ্ণিমাৰ সেই পবিত্ৰ খন্তি প্ৰবাহিত হৈছে সাংস্কৃতিক নগৰীৰ বাসন্তীপুৰৰ শেষৰ ৰাসোৎসৱস্থলীটোত। ভাতৃত্ববোধ সমন্বয়ৰ বৰভেটি বাসন্তীপুৰৰ দ্বিতীয় বাৰ্ষিক ৰাসোৎসৱত গুৰুজনাৰ যুগজয়ী কৃষ্ণৰ কেলিগোপালৰ নাটখনিৰে মুখৰিত কৰা হৈছে। শৰতৰ শেষতো শীতৰে সেমেকা ৰাতিত শাৰদীয় স্নিগ্ধ ৰাতিৰ যুগলবন্দীত কেলিগোপালৰ বৈকুণ্ঠৰূপে ডেকা বৃদ্ধ শিশুলৈকে উমালময় পৰিৱেশ লৈ আহিছে বাসন্তীপুৰৰ ৰাসোৎসৱস্থলীত। ৰাস মানেইটো প্ৰেমোৎসৱ, কৃষ্ণৰ নিপুতল শ্যামল বৰণৰ অভিন্নৰূপী ৰাধাৰ ৰাকুল বন্দনা কৃষ্ণ ৰাধা, মই ৰাধা মই ৰাধা, মাথো ৰাধাৰ ৰাকুল বন্দনা কৃষ্ণ ৰাধাৰ কৃষ্ণলীলা। ৰাস মানেই মুকুন্দ মুৰলীৰ চৰণীয়া যমুনা, ৰাস মানেই সৰোবৰময়ী হিয়াত ফুলি উঠা আৰ্দ্ৰকমল, চিত্ৰমৃণালৰ চৌপাশে ইতিহাস কম্পিত মিলনৰ এয়া সাংস্কৃতিক নগৰীৰ ৰাসলীলা বাসন্তীপুৰৰ কৃষ্ণ ৰাধা।